জীৱনৰ কোনোবা নহয় কোনোবা এটা সময়ত আমি নিজকে ইমান বেছি অকলশৰীয়া অনুভৱ কৰোঁ, ইমানেই বেছি লনলিনেছে আমাক আৱৰি ধৰে, জীৱনটো একেবাৰে খালী যেন লাগে। ইয়াৰ কোনো বয়স নাথাকে, কোনো সময় নাথাকে আৰু কোনো জেণ্ডাৰ নাথাকে। আমি সকলোৱে জীৱনত কেতিয়াবা কাৰোবাৰ প্ৰতি বা কিবা এটা বস্তুৰ প্ৰতি ইমানেই বেছি আকৰ্ষিত হওঁ, তেওঁক ইমানেই প্ৰয়োজন বুলি ভাবোঁ যে তেওঁ যিমান কষ্ট নিদিলেও আমি তেওঁৰ পৰা আঁতৰি আহিব নোৱাৰোঁ, নহয় জানো? আৰু যেতিয়া সেইগৰাকী ব্যক্তিয়ে আমাৰ জীৱনৰ পৰা আঁতৰি যায়, জীৱনৰ সকলো শেষ হোৱা যেন লাগে। নিজকে ইমান বেছি অকলশৰীয়া অনুভৱ হয়, ইমান বেছি জীৱনটো খালী খালী লাগে যে তেওঁৰ অবিহনে জীৱনটো স্তব্ধ হৈ ৰ'ব। কিয় বাৰু আমি বেলেগৰ ওপৰত ইমান নিৰ্ভৰ হওঁ আৰু ইমান বেছিকৈ নিৰ্ভৰ? বাপৰে, সেইগৰাকী ব্যক্তিৰ অবিহনে আমাৰ জীৱন যেন শূন্য। আৰু আপুনি যেতিয়া জীৱনত নিজকে ইমান বেছি অকলশৰীয়া বুলি ভাবে, তেতিয়া আইনাখনৰ সন্মুখত নিজকে থিয় কৰাব। দিনটোৰ 24 ঘণ্টাই আপোনাৰ লগত থকা ব্যক্তিগৰাকীক পাব আপুনি, যিয়ে এক ছেকেণ্ডো আপোনাৰ পৰা আঁতৰ নহয়, যি ভাল বেয়া সুখ দুখ প্ৰতিটো মুহূৰ্ততে আপোনাৰ লগত থাকে, সেইজন আপুনি নিজে। গতিকে আনৰ ওপৰত ইমান বেছি নিৰ্ভৰ কিয় নহ'ব কেতিয়াও। মনত ৰাখিব, আপুনি নিজেই আপোনাৰ একমাত্ৰ সংগী।